यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम्। प्रधान शिक्षक और बाध्यসকল और आमार भाई भंटीসকল आमी এখন नाटक उपस्थापन কৰিব ওলাইছো আৰু ভুল হলে ক্ষমা কৰি দিব। रानू जुआ गई गা ধোৱা কিমাননো টিভি চাই থাকা? সমীৰা কাপুৰৰ চিনেমা দেখুৱাৰ টিভিত সেইখন চাইহে গা ধুম। সমীৰা কাপুৰে কিবা যাদু কৰিলে দিনতো তাইৰে সপোন দেখি থাকা? কিমান ভাল লাগে নহয় সমীৰা কাপুৰক। মই যদি দেখাত তেওঁৰ নিচিনা হলোহেঁতেন। দেখা নাই টিভিত যিমান সফল মানুহ আছে আটাইয়ে দেখাত তেওঁৰ দৰে সুন্দৰ নহয় কিয়? ৰানু তুমি ইমান উদাস হৈ কিয় আছা? কীৰ্তি, মই সমীৰাৰ প্ৰিয় লিপষ্টিকটো লগাইছোঁ, তথাপিও তেওঁৰ নিচিনা সুন্দৰ দেখুওৱা নাই মোক। মোৰ জীৱনত কেতিয়াও সমীৰা আৰু বাকী ষ্টাৰবোৰৰ দৰে উজ্জ্বল। হে ভগৱান, এইজনী ৰানু কম নহয়। মা তুমি আৰম্ভ কৰাচোন। হিৰোইনজনে দেখিবলৈ কিমান যে সময় লাগে ইয়াত। যি যেনেকৈ আছে ঠিকেই আছে। নহ'ব ফেন, কেমেৰা, ফটোগ্ৰাফাৰ একো নাথাকিব। কীৰ্তি তুমি এক বুজোৱাচোন। একেবাৰে উদাস হৈ থাকে, কাৰো লগত কথাও নাপাতে, কয় কি দেখাত সমীৰাৰ দৰে নালাগে, সেইকাৰণে তাইৰ জীৱন একো মূল্য নাই যেন। হে চম্পা, আমি সমীৰাক অপহৰণ কৰোঁ ব'লা। অ' চন্দু, ভাল সুযোগ ইয়াৰ বিনিময়ত আমি 1 কোটি টকা বিচাৰিম। আরে ইয়াজন সন্তোষ চম্পা, চাও কি পৰিকল্পনা কৰি আছে। চন্দু, কাইলৈ হোটেলৰ পৰা সমীৰাক অপহৰণ কৰিম। আমাৰ আদাপুৰ টিমক ক'ব লাগিব। কোনখন হোটেলত আছে সমীৰা? হোটেল ৰাজমহল। অ' আমিও গৈ সমীৰাক ক'ব লাগিব। কোন হয় তোমালোকে? এৰা এৰা এৰা। কোন হয় তোমালোকে? কোন হয় তোমালোকে? কোন হয় তোমালোকে? এয়া দেখি সমীৰা কাপুৰ নহয়, যাক আমি টিভি আৰু বিজ্ঞাপনত দেখা পাওঁ। আমি বেলেগক উঠাই আনিলোঁ নেকি? পুলিচ আহি গ'ল চম্পা। পুলিচে তোমালোকক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে। আমাকতো দাৰোৱানে ভিতৰলৈ যাব নিদিব। কথা পাতি চাওঁচোন। আংকল, আমি সমীৰা কাপুৰক লগ কৰিব পাৰোঁনে? কোন হয় তোমালোক? যোৱাৰ পৰা যোৱা। ইমান ডাঙৰ এক্টৰ সমীৰা কাপুৰৰ লগত লগ কৰিব আহিছে। যোৱা ইয়াৰ পৰা যোৱা। লগ পোৱাটো বৰ জৰুৰী আংকল। এবাৰ মানা কৰিছো না, যোৱা ইয়াৰ পৰা যোৱা। এতিয়া কি কৰোঁ? ইমান পহৰা আছে যেতিয়া চন্দু চম্পাই অপহৰণ কৰিব নোৱাৰিব। আমি যাওঁ বলা। এওঁলোক দুজন চন্দু চম্পা নহয়নে? চম্পা সোনকালে কৰা, কোনোবাই দেখিব। ব'লা পলাও। এতিয়া কি কৰোঁ? মোৰ ওচৰত এটা উপায় আছে। বলা পাছে পাছে যাওঁ। তেওঁলোকৰ লগত এইটো কি? তেওঁলোকে
সমীৰা কাপুৰৰ অপহৰণ কৰিল যেন পাওঁ। আদ্ৰক তোমাৰ উপায়ে কাম দিলে বা কি পুলিচৰ শব্দ উলিয়ালা? বলাচোন ভিতৰলৈ যাওঁ। আপুনি দেখোন সমীৰা কাপুৰ নহয়। এৰা চিনেমাত দেখাৰ দৰে লগা নাই নহয়নে? ময়ে সমীৰা কাপুৰ। কিন্তু ফিল্ম আৰু বিজ্ঞাপনত দেখাৰ দৰে কিয় লগা নাই? মোৰ টিম আৰু মেকআপ নাথাকিলে মোক দেখাত সাধাৰণ যেন লাগে। টিভি আৰু বিজ্ঞানৰ কথা কেতিয়াও অন্ধবিশ্বাস কৰা উচিত নহয়। আপুনি এটা সহায় কৰিব লাগিব। আমাৰ এজনী বান্ধৱী আছে ৰাণু। মই সহায় কৰাৰ বাবে সাজু আছোঁ। ৰাণু, চোৱাচোন তোমাক লগ কৰিবলৈ কোন আহিছে? কোননো? মই সমীৰা কাপুৰ। তেওঁতো দেখাত বহুত সুন্দৰ। আপুনিতো দেখাত মোৰ দৰেই। মেকআপ নকৰিলে মোক দেখাত এনেকুৱাই লাগে। যেতিয়া আমাক বিজ্ঞাপনৰ বাবে ফটো তোলে তেতিয়া আমাক তৈয়াৰ কৰাৰ কাৰণে গোটেই টিমে কাম কৰে। একেবাৰে প্ৰথমে আমাৰ মেকআপ হয়, চুলি ঠিক কৰা হয় আৰু আমাক ধুনীয়া কাপোৰ পিন্ধোৱা হয়। তাৰ পাছত আমাৰ ফটো তোলা হয়। সেই ফটোত আৰু পৰিৱৰ্তন ঘটোৱা হয় যাতে আমাক দেখাত আৰু সুন্দৰ লাগে। যেনে আমাক আৰু বগা কৰা হয়, ওখ কৰা হয় আৰু চেহেৰাত থকা দাগবোৰ আঁতৰাই দিয়া হয়। আৰু এইজনী আপোনাৰ নিচিনা দেখিবলৈ চেষ্টা কৰি হাইৰাণ হৈ গৈছে। যি সৌন্দৰ্য আমি টিভি আৰু বিজ্ঞাপনত দেখোঁ সেয়া কৃত্ৰিম। সেইকাৰণে মোৰ নিচিনা হ'বলৈ চেষ্টা নকৰিবা আৰু মোৰ সৈতে তোমাৰ তুলনাও নকৰিবা। মই বুজি পালোঁ। মই আপোনাক সাৱটি ধৰিব পাৰোঁনে? নাই, মই দেখাত যেনেকুৱা তাতেই মই সুখী। তোমালোকে মুম্বাইলৈ আহিবা। মই তোমালোকৰ কথা সদায় মনত ৰাখিম। ৰাণু, যদি তুমি বিচাৰা তেনেহ'লে মোৰ টিমৰ হতুৱাই তোমাক মেকআপ কৰাই দিম। কি কোৱা? নাই, মই দেখাত যেনেকুৱা তাতেই মই সুখী। যিমান সময় মেকআপ লাগিব সিমান সময় মই বন্ধু বান্ধৱৰ সৈতে উপভোগ কৰিম। আপুনি আকৌ আহিব আমাক লগ কৰিবলৈ। আপুনি যেনেকুৱা দেখাত তেনেকুৱাই থাকিব। আমি সমানেই মৰম কৰিম। টাটা, বাই বাই। আকৌ লগ হ'ম। সেইকাৰণে আমি যিয়ে টিভি আৰু বিজ্ঞাপনত দেখোঁ তাৰ নিচিনা তুলনা কৰিব নালাগে। কাৰণ আমি যি দেখোঁ সেয়া সঁচা নহয় আৰু তাক পাব নোৱাৰি। এয়া কেৱল সামগ্ৰীবোৰ বিক্ৰী কৰাৰ যোজনা আৰু অৱশেষত কেৱল আমাক দুখহে দিয়ে।